इतनी यादें तेरी पर तू मेरे पास ही नहीं, इतनी बातें हैं पर करने को तू साथ नहीं। अब तो आजा साजना मिटा दे ये दुनिया, रह नहीं मैं पाऊंगा एक पल यूं जुदा, सजना तेरे बिना, सजना तेरे बिना। सानू एक पल चैन ना आवे, सानू एक पल चैन ना आवे, सजना तेरे बिना, सजना तेरे बिना। নমস্কাৰ অসমবাসী ৰাইজ, আজি মোক বহুতে প্ৰেমৰ ওপৰত গাই আছে। আৰে মই কি প্ৰেমৰ ওপৰত গাম? হ'ব নোৱাৰিলোঁ জীৱনত প্ৰেমত সফল, ল'ৰা পতাব নোৱাৰি কেৱল মই বিফল। কোনেও নকৰে মোৰ অটপালি সহন, প্ৰেমৰ নামত পাই আহিছোঁ ৰামফা ঠগন। প্ৰথম প্ৰেমত নাপালোঁ সঁহাৰি, বুকু গ'ল দুখেৰে ভৰি। প্ৰথম প্ৰেমৰ বাবে লিখিছিলোঁ ৰোমান্টিক প্ৰেমৰ কবিতা, তাক নেপাই নুমাই গ'ল প্ৰকাশৰ শলিতা। মাৰিলে কি হ'ব বিলাসিতাৰ ধুন, তাক নেপাই কেৱল দিলোঁ মাথো কান্দোন। এতিয়া মোক বহুতে কৈ আছে দেই বৰকা হৈ এই কথাতে কয় নহয়, বাৰী ঢাপৰ ভুলুকা বা মুখৰ পৰা নুগুচে শুকান খা। অসভ্য কথাৰে ভৰপূৰ মোৰ জৰি, অসভ্য কথাৰে ভৰপূৰ মোৰ জৰি। ইমান কা খাওঁ নেকি মই শুকান বিৰি। এতিয়া মোক বহুতে কৈ আছে হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত প্ৰেম নহয় নেকি, প্ৰেম কিয় সফল নহয়? এইবোৰ মেছেজ আহি আছে। ৰ'ব দে, মই এইটো এয়াৰপ্লেন মুড কৰি লওঁ, এইবোৰ আছে অকল মেছেজে কৰি থাকে। এতিয়া কথাটো কি হ'ল, প্ৰেম হয়, প্ৰেমনো কিয় নহ'ব? প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি, সকলোৱে লৈ ইয়াৰ এদিনাখন জুতি। লাগিলে মনৰ পৰাই মিলন হওক, শৰীৰৰ পৰাই মিলন হওক, প্ৰেমৰ সকলোৱে জুতি লৈয়েই। এতিয়া কথা হ'ল হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত হয় প্ৰেম হয়, কিন্তু এই প্ৰেম আমাৰ সমাজখনে স্বীকাৰ নকৰে। কাৰণ মই এটাই কথা জানো, আমি সামাজিক প্ৰাণী, আমি সমাজৰ নিয়মৰ বশৱৰ্তী হ'ব নোৱাৰোঁ। সমাজৰ ভুল হৈছে আমি সমাজৰ নিয়মৰ বশৱৰ্তী। সমাজৰ নিয়ম উলংঘা কৰি কাণ্ড কৰিবলৈ গ'লে পিছত যেতিয়া আমি পস্তাম, আমাক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে, পৰিয়ালো আগবাঢ়ি নাহে। কাৰণ আমাক সহায় কৰিলে সেই পৰিয়ালটো সমাজখনে এঘৰীয়া কৰিব। এতিয়া কথা হ'ল কি, হিন্দু আৰু মুছলমানৰ মাজত প্ৰেম হয় নে? হয় প্ৰেম হয়, খালি সেই প্ৰেমত আমি কি সুখ পাওঁনো? দুইখন ঘৰতো কেতিয়াও মিলন নহয়। ছোৱালীজনীয়ে সম্পূৰ্ণ মাক দেউতাকক পাহৰি পেলায়। কি লাভ হ'লনো? ইমান দিনে মাক দেউতাকে তাইক কষ্টৰে তুলিলে তালিলে, আৰু তাইক দুদিনীয়া সুখৰ বাবে মাক দেউতাকক পাহৰি গ'ল। মা দেউতাকৰ মৰমক ভৰিৰে গছকি থান বান কৰি থৈ গ'ল। সেইটো বেয়া কথা, সেইটো কেতিয়াও হ'ব নালাগে। প্ৰেম কৰিছা, তুমি মুছলমান মানুহক প্ৰেম কৰা, ভাতৃত্বৰ বান্ধোনেৰে স্নেহ কৰা, মৰম দিয়া ভাতৃত্বৰ বান্ধোনেৰে। তুমি সমাজৰ নিয়মৰ বশৱৰ্তী হৈ কাম কৰিবলৈ নাযাবা। কাৰণ মই জানো তোমালোকৰ প্ৰেম পবিত্ৰ, কিন্তু এই পবিত্ৰ প্ৰেমক কি আখ্যা দিয়ে? জেহাদ। কিমান অপমান সহ্য কৰিবা তোমালোকে, কিমান অপমান।
এটা মই কথা কওঁ, এতিয়া কৰিনা কাপুৰ হওক, ছেইফ আলি খান হওক, শ্বাহৰুখ খান হওক, গৌৰী হওক, আমিৰ খান হওক, কিৰণ হওক, সিহঁতে প্ৰেম কৰি বিয়া পাতিছে হয়, কাৰণ সিহঁতৰ অচৰ্য ধন বিভূতি আছে, কাৰণ সিহঁতে মানুহৰ মুখ বন্ধ কৰিব পাৰে, কাৰণ সিহঁতে টকা দি মানৱ সেৱা কৰি আহিছে, সেয়েহে তেওঁলোকে তেনেকুৱা কাণ্ড কৰিলেও তেওঁলোকৰ বিপক্ষে মাত মাতিবলৈ কাৰো সামৰ্থ্য নাই। কিন্তু আমি হৈছোঁ মধ্যবিত্ত পৰিয়ালৰ, আমি সমাজৰ নীতি নিয়মেৰে বান্ধোনত জীয়াই আছো। যদি আমি তেনেকুৱা কৰিবলৈ যাওঁ কেৱল লাঞ্ছনা পাম, আৰু এই লাঞ্ছনানো আমি কিয় পাব লাগে হে? এতিয়া হাতী গুৰ দেখি শহাৰ টিকা ফাটিলে নহ'ব নহয়। হাতীয়ে যিমান চপৰা হাগে, যদি শহাই যদি তাতকৈ তেনেদৰে হাগিবলৈ যায়, শহাটো টিকা ফাটি মৰিব। সেয়েহে কৰিনা ছেইফ আলি খানক দেখি আমি তেনেকুৱা কাণ্ড কৰিবলৈ গ'লে নহ'ব, কাৰণ সমাজে বেয়া পায়। মই এটা কথা কওঁ যে মুছলমান মানুহখিনি বহুত ভাল, কাৰণ আজি বিভেদ সৃষ্টি কৰিছে, আমাৰ কিছুমান পূৰ্বপুৰুষে বিভেদ সৃষ্টি কৰি থৈ গ'ল, যাৰ বাবে আজি এনেকুৱা আমি সমস্যাৰ সন্মুখীন হৈছোঁ। কাৰণ জাতি ধৰ্ম বহুত পিছত আহিছে। প্ৰথমতে আহিছিল কি? মানুহে ধৰ্ম সৃষ্টি কৰিছিলে। আজিকালি মানুহে মানৱতাৰ দুৱাৰ ছিঙি যিখিনি অপকৰ্ম কৰিছে, সেইখিনি কথানো মই কি ক'ম। কিন্তু মই এটা কথাই জানো, সমাজক উলংঘা কৰি কেতিয়াও কাম কৰা উচিত নহয়, লাগিলে যিমানেই প্ৰেমত পবিত্ৰতা নাথাকক কিয়। কাৰণ এখন প্ৰেমক স্বীকৃতি দিয়ে সমাজখনেহে। যদি আমি সমাজখনকে উলংঘা কৰোঁ, আমাৰ প্ৰেমৰ কোনো মূল্য নাথাকে। আৰু বিশেষকৈ আমি মা দেউতাৰ মৰমক কেতিয়াও পাহৰি যাব নালাগে দুদিনীয়া সুখৰ বাবে। আৰু মই এটাই কথা কওঁ, মানুহ সদায় সহনশীল ধৈৰ্যশীল হ'ব লাগে, কাৰণ সমাজখনে বেয়াবোৰ ভাল পায়, কিন্তু সমাজখনে সদায় ভালবোৰহে ভাল পায়। মই এবাৰ মানসিক কবলত পৰি নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই এক অশ্লীল ভিডিঅ' বনাইছিলোঁ। অশ্লীল ভিডিঅ' মানে অশ্লীল গালি পাৰি এক ভিডিঅ' বনাইছিলোঁ, যাৰ বাবে মোৰ এক টুলুঙা চৰিত্ৰহে প্ৰকাশ পালে। যদি মই সেই সময়ত ধৈৰ্যৰ সহকাৰে কাম কৰিলোহেঁতেন, মই মানুহৰ ইমানখিনি অপমান পাবলগীয়া কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে মানুহে সদায় ধৈৰ্য সহকাৰে কাম কৰিব লাগে আৰু প্ৰেম কৰিব লাগে। প্ৰেমত কোনো বাধা নাই, কিন্তু প্ৰেম কৰাৰ আগতে আমি আমাৰ প্ৰেমিকজনক উৎসাহ দিব লাগে, প্ৰেৰণা দিব লাগে কাম কৰি যাবলৈ। বোলে তুমি কৰিব পাৰিবই লাগিব, কিয় তুমি কাম কৰিব নোৱাৰিবা? তুমি ভালদৰে পঢ়া, তুমি ভালদৰে ব্যৱসায়ত মগ্ন হোৱা। এদিন মা দেউতাই স্বীকাৰ কৰিবই লাগিব আমাৰ প্ৰেমক, কাৰণ মা দেউতাকে সদায় যোগ্যজনকহে নিজৰ ছোৱালীজনীক দিব বিচাৰে, কাৰণ ভৱিষ্যতৰ চিন্তা। সেইকাৰণে মই কওঁ যে প্ৰেম কৰিব লাগিব, প্ৰেম নকৰিলে নহ'ব, কাৰণ প্ৰেম অবিহনে জীৱনটো নিৰৰ্থক। কিন্তু প্ৰেম কৰিব লাগে, কিন্তু প্ৰেম কৰিবলৈ গ'লে সামাজিক বাতাবৰণ নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। পাৰ্কত গৈ অসভ্যালি আচৰণ, যৌন বিনোদন, সেইবিলাক বেয়া কথা। প্ৰেম সদায় পবিত্ৰ হ'ব লাগে, মাৰ্জিত হ'ব লাগে। প্ৰেমক কেতিয়াও বজাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মই বিশেষ নকওঁ, এয়া আজি বহুতে বেয়া পাব প্ৰেমৰ বিষয়ে মই এনেকে কৈছোঁ, কিন্তু বেয়া নাপাবা। কিনো ক'ম আৰু, ধন্যবাদ। যদি কেনেবাকৈ মোৰ অনুষ্ঠানটো ভাল লাগে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু বেছিকৈ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই কিনো ক'ম, ধন্যবাদ, বাই বাই।